নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ইউটিউবৰ মিনি ব্লগলৈ। তো বন্ধুসকল, আজি আমি গৈ আছোঁ নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ দূৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানলৈ গৈ আছোঁ। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এইখন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন থান আৰু ইয়াতে তেখেতে আৰম্ভ কৰা একশৰণ নাম ধৰ্ম প্ৰচাৰ। বন্ধুসকল, এইখনে হৈছে বৰদোৱাৰ থান। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে